নমস্কাৰ, মই অন্যটি মিনিব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ওলাইছোঁ সৰস্বতী পূজালৈ বুলি ধুনীয়াকৈ সাজি কাচি লৈছোঁ। আৰু এইফালে আছে মুনু, তাইও ধুনীয়াকৈ সাজি কাচি লৈছে। আৰু এতিয়া আমি কলেজত আহি পালোঁহি। গেটৰ মুখতে লগৰবিলাকক লগ পালোঁ। সকলোৱে আজি মেখেলা চাদৰ হাতত ইমান ধুনীয়া লাগিছে নহয়। আৰু এতিয়া ভিতৰখন দেখুৱাই দিওঁ। দেওবাৰ দিনত সকলোৱে পতা নাই, কিন্তু আমাৰ দেওবাৰে পাতিলে, কিছুমানে অহা কাইলৈ পাতিব। আৰু এইফালে বেলুন লগাই ধুনীয়াকৈ সজাইছে। আমাৰ মুনুৱে আকৌ হাতত তামোল পাণ লৈ আছে সেৱা কৰিবৰ কাৰণে। আৰু ভিতৰত এইফালে সেৱা কৰি আছে। আৰু এইফালে দেখিছেনে সৰু সৰুকৈ খৰিবিলাক কাটি আছে হোম কৰিবৰ কাৰণে। এতিয়া মই ধুনীয়াকৈ সেৱা কৰি ল'লোঁ। আমাৰ টিকুজনী শুই আছিলে, সেইকাৰণে তাই সেৱা কৰিব নাপালে। আৰু এতিয়া তাইকো লৈ আহিলোঁ সেৱা কৰিবৰ কাৰণে। তাইও ধুনীয়াকৈ সেৱা কৰি লৈছে। তাইক শিকাবই নালাগে, নিজে নিজে জানেই দেখি দেখিয়ে। আৰু এতিয়া হোম কৰিব লৈছে। ময়ো বহিম বুলি ভাবিছিলোঁ, ছোৱালীজনী আমনি কৰাৰ কাৰণে বহিব নাপালোঁ, বাহিৰতে ৰৈ দিলোঁ। আৰু এইফালে খিচিৰি বনাবৰ কাৰণে কেৰাহীবিলাক ধুই আছে। আৰু এইজনী হৈছে শদিয়াৰ ছোৱালী, চিনি নাপালে শদিয়া বুলি ক'লে এনেই মনটো ভাল লাগে। এতিয়া প্ৰসাদ খাব হৈ গ'ল। আৰু এয়া সকলোৱে প্ৰসাদ খাই আছে। এতিয়া ফটো মাৰিবৰ কাৰণে ৰাস্তাৰ ফালে ওলাই আহিলোঁ অকণমান। সকলোৱে ফটো মৰাটো ব্যস্ত হৈ আছে দেই, তাকে দেখুৱাই দিছোঁ অকণমান। আমাৰ কলেজত বেছি ষ্টুডেণ্ট নাই বাৰু, ইমানেই আছে, আৰু কিছুমান ভিতৰত আছে। তাকে যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু সেৱা কৰি মেলি খাই বৈ এতিয়া ঘৰলৈ বুলি উভতিছোঁ। আগত গৈ আছে ইয়া মুনু। আজিলৈ ইমানেই, বাই।